নমস্কাৰ বন্ধুসকল, আনদিনাৰ দৰে আজিও মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত বনাবলৈ লৈছোঁ বাঁহৰ গাজৰ চব্জি বনাম মই আজি। সকলোৱে জানে বাঁহৰ গাজ খৰিচা আচাৰ কৰি খায়। আজি মই চব্জি বনাম। ভিডিঅ'টো মই কেনেকৈ বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি বাঁহৰ গাজটো ভালদৰে গুচাই লৈছোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো গুচাই দিব। আমি বাঁহৰ গাজটো ভালদৰে গুচাই লৈছোঁ। আপোনালোকে এনেদৰে গুচাই ল'ব। এয়া মোৰ ভালদৰে গুচোৱা হৈ গৈছে। আপোনালোকে এনেকৈ ভালদৰে গুচাই ল'ব। এতিয়া মই বাঁহৰ গাজটো কাটিম। এয়া মই দুটুকুৰা কৰি লৈছোঁ। এখন চুৰিয়ে মই দুটুকুৰা কৰি লৈছোঁ। বাঁহৰ গাজ বহুত কোমল হয়, কাটিবলৈও বহুতেই ভাল। মই মাজে মাজে ফালি লৈছোঁ, আপোনালোকেও ফালি ল'ব এনেকৈ। মই ওপৰৰ কোমল অংশটো মই এনেদৰে কাটি লৈছোঁ। আপোনালোকে এনেদৰে কাটি ল'ব। এনেদৰে কাটিবলৈ বহুত সহজ হয়। এইদৰে কাটি লৈছোঁ। বন্ধুসকল, আপোনালোকে এই ৰেচিপিটো বনাই খাই চাবচোন। বহুতেই টেষ্টি হয়, বনাবলৈ বহুতেই সহজ। মই এনেদৰে কটা হৈ গৈছে। পাছৰ অংশটো মই এনেকৈ দীঘলাকৈ কাটিছোঁ, পাতলাকৈ এনেদৰে কাটি লৈছোঁ মই। এইখিনি মোৰ কটা হৈ গৈছে। মই দুইখিনি লগতে লগাই দিছোঁ। কোমলকৈ কটাখিনিও মই লগ কৰি দিছোঁ। এতিয়া মই দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজ দুটাও মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব। মই জলকীয়া লৈছোঁ, জলকীয়াকেইটাও মই কাটি ল'ম। মোৰ পিঁয়াজখিনি কটা হৈয়ে গৈছে। এয়া মই দীঘলাকৈ কাটিলোঁ। এয়া মই ঘূৰণীয়াকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ, এয়া জলকীয়া। আজি মই মছলা ইউজ নকৰোঁ। মই এটা গেছ জ্বলাই লৈছোঁ। কেৰাহীখন গৰম হোৱালৈকে ৰাখিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। মই তেল দিছোঁ, সৰিয়হৰ তেল দিছোঁ। মই 4 চামুচমানেই দিছোঁ, বেছি নাই দিয়া। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ইয়াত যোগ কৰি দিছোঁ। পিঁয়াজখিনি অলপ লৰাই দিছোঁ। এতিয়া মই কাটি লোৱা জলকীয়াখিনি তাতে যোগ কৰি দিছোঁ। এইখিনি মই ভালদৰে লৰাইছোঁ। ৰঙচুৱা হৈ যোৱালৈকে অলপ দেৰি ৰাখি দিছোঁ। এতিয়া মই ইয়াত এচামুচ হালধি দিম। হালধিখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি হালধিখিনি মই ভাজি লৈছোঁ। তেলত দিলে হালধিখিনি নগোন্ধায়। এতিয়া মই কাটি লোৱা বাঁহৰ গাজখিনি দি লৈছোঁ। প্ৰথম মই মিহি মিহিকৈ কটাখিনি দি লৈছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই তাৰপাছত কটাখিনি দিছোঁ। দীঘলাকৈ কটাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ভালদৰে লৰাই দিছোঁ। হালধি, নিমখ, এতিয়া মই নিমখ দিছোঁ। নিমখটো আপোনালোকে জোখ অনুসৰি দিব, সোৱাদ অনুসৰি দিব। মই সোৱাদ অনুসৰিয়ে দিছোঁ। এতিয়া মই অলপ দেৰিৰ কাৰণে ঢাকি ৰাখিছোঁ। মোৰ 5 মিনিট হৈ গৈছে। 5 মিনিটৰ পিছত মই আকৌ ঢাকনিখন খুলি লৰাইছোঁ। ভালদৰে সিজিছে। 15 মিনিট হৈ গৈছে। 15 মিনিটৰ পাছত মোৰ ইয়াত খাবৰ কাৰণে ৰেডি হৈ গৈছে। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, আপোনালোকৰ